দেৱব্ৰত শইকীয়া নহয়, কংগ্ৰেছৰ যিমান মানুহ ঘা দিয়ে বীজ দিয়ে মোক লাগে। কাৰণ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই জীয়াই থাকিলেহেঁতেন অসমৰ ৰাজনীতিত স্বাধীনতাৰ পিছত লেখত ল'বলগীয়া মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও এজন আছিল। আৰু তেখেতৰ পুত্ৰ দেৱব্ৰত শইকীয়া, মই তেখেতক ৰেচপেক্ট কৰোঁ, সদায় মই তেখেতক সন্মান কৰি আহিছোঁ। এতিয়া বিৰোধী দলপতিও হয়, মই ভাবিছিলোঁ অলপ গাম্ভীৰ্যতা থাকিব আৰু দেউতাৰ খুনটো যিহেতু আহিব অসমত এটা ভাল ৰাজনীতি নেতা হিচাপে হ'ব। কিন্তু তেখেতে যিটো লেভেলত কালি কথাটো ক'লে যে কংগ্ৰেছৰ যদি সিটো লেভেলে হয় তেনেহ'লে অসমৰ ৰাইজে কংগ্ৰেছক কেনেকৈ বিশ্বাস কৰিব, কেনেকৈ আস্থাত ল'ব, কেনেকৈ আশা কৰিব যে ক'ৰবাত তেনেকুৱা যিটো ভাষণবিলাক আজিতো অকল অসমৰ মুখ্যমন্ত্ৰী কৈছে এনেকুৱা নহয়, ৰাহুল গান্ধীয়ে কি কয়, সোনিয়া গান্ধীয়ে কি কয়, বহুত সময়ত নীলমণি ডেকাই কি কৈছে, এই কথাবিলাক যদি চব আলোচনা কৰিব লাগে সেইটোতো বহুত হাস্যকৰ হ'ব। চ' আজিৰ তাৰিখত ইমান সুন্দৰ এটা পৰিৱেশ, ইয়াত কোনোবা ৰাজনৈতিক পথাৰখনত বা স্পীচত কিবা এটা কথা কৈ দিব পাৰে, সিটোক লৈ পেলাই আপুনি এটা পেত্ৰপৰণ কৰিছে, তো সেই পেত্ৰখনত তেনেকুৱা আপুনি কথা লিখিছে, তো আপোনাৰ আৰু বেলেগ কাম নাই নেকি? মইতো আচৰিত হৈছোঁ। কোনোবা সিটো সৰু ল'ৰাবিলাকে কোনোবা কিবা এটা কথাক লৈ পেলাই ট্ৰল কৰে, ফেচবুকত অলপ কিবা কিবি কৰে, কিন্তু আপুনি এজন অভিজ্ঞ ৰাজনীতি নেতা হৈ পেলাই কোনোবা পলিটিকেল ষ্টেটমেণ্টটো লৈ পেলাই আপুনি যদি এনেকৈ লেটাৰ লিখে, তো মই আচৰিত হৈছোঁ যে এনেকৈ হ'লেতো মইতো ভাবিছোঁ যে আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যদি আজি জীয়াই থাকিলে হয় তেখেতে ৰাজনীতিয়ে বাদ দিলে হয়, পুত্ৰৰ কাণ্ডটো দেখা পায়। দেৱব্ৰত শইকীয়া নহয়, কংগ্ৰেছৰ যিমান মানুহ ঘা দিয়ে বীজ দিয়ে মোক লাগে। কাৰণ নৱেম্বৰৰ পৰা মই 10টা ডায়েৰী ফাৰ্ম খুলিবলৈ গৈ আছোঁ, গতিকে বীজটো লাগে মোক সোনকালে। ময়ো চিঠি লিখিম অহাকালি তেখেতে বীজটো ক'ত মোক ড্ৰপ কৰে, বীজ লাগে মোক, ভাল ঘাঁহৰ ভাল বীজ লাগে মোক। ছাৰ, আগন্তুক দিনত এই শান্তিৰ বাতাবৰণ যিটো হ'ল, ই আপোনালোকক কাম কৰাত বা শাসন কাৰ্যচলত কেনেধৰণে চাওক, শান্তিটো বহুত প্ৰেচিয়াছ হয়, বহুত কিমতি হয়, দামী বস্তু হয়। শান্তিটো ইমান সহজত আনিব নোৱাৰে। যোৱা 15 বছৰত আমি একান্ত মন লৈ যুঁজি আহিছিলোঁ শান্তি লাগে বুলি, নিৰাপত্তা লাগে, বন্দুকমুক্ত এটা সমাজ লাগে বুলি। সেই সময়ত বহুতে আমাক সংগ দিয়া নাছিলে, কিন্তু আজি আমি সফল হ'লোঁ। বড়োলেণ্ড এতিয়া অস্ত্ৰমুক্ত এটা অঞ্চল হ'বলৈ গৈ আছে। হয়তো এটা দুটা অস্ত্ৰ কাৰবাৰ আৰু থাকিব পাৰে। প্ৰশাসনে খুব কঠোৰ এটা দৃষ্টি লৈ পেলাই কাম কৰি আছে। মই প্ৰশাসনক ধন্যবাদ জনাই আহিছোঁ। আমি নিবিচাৰোঁ অহা 50 বছৰত, অহা 100 বছৰত পুনৰ ইয়াতে কোনোবা অস্ত্ৰধাৰী আহক, কাৰণ যেতিয়ালৈকে অস্ত্ৰ থাকিব উন্নয়ন নহ'ব, কোনোবা ধন দাবী কৰিব, কোনোবা বিভিন্ন পৰিৱেশ হ'ব, এই পৰিৱেশে সমাজখন পিছুৱাই লৈ যায়। আমাৰ সমাজখনক এতিয়া ছায়েন্স এণ্ড টেকন'লজি গোটেই পৃথিৱীত উন্নয়নটো কেনেকৈ হৈ আছে সেইটো ফিল কৰিব পৰা এটা পৰিৱেশ আমি আনিব লাগিব। এজন দুজন অস্ত্ৰধাৰীয়ে গোটেই সমাজখনৰ ডিচিশ্যনটো দি পেলাই সেইটো দি সমাজ কেনেকৈ আগবাঢ়িব?